স্কুল যায় আৰু নাযাওঁ নেকি কিয় ঐ আৰু নহ'লে তই কিয় নাযা মোৰ কথাটো বাদ দিচোন তই এতিয়া বহুত সৰু হৈ আছ আৰু কেইবছৰমান পঢ়চোন কমচে কম মেট্ৰিকটোতো পাছ কৰ তাৰপিছত দেখা যাব নহয় কোনে খৰচ পাতি দিব চৰকাৰী স্কুল হ'লেও পইচাটো দৰকাৰ না আৰে পাগল তই কিয় ইমান চিন্তা কৰিছ মই আছো না মই পঢ়াম আজি ভণ্টিলৈ বহুত মনত পৰিছে দাদা মনততো পৰিবই কিন্তু কি কৰিবি আমাৰ কপালত ঈশ্বৰে লিখিছে এতিয়া আমি আহি থকা দিনকেইটাহে চিন্তা কৰিব লাগিব আৰু আমাৰ সপোনবোৰ বাস্তৱত পৰিণত কৰিব লাগিব তথাপি সেই দিনটোৰ কথা আজিও মনত পৰি থাকে সেইদিনা আচলতে আমি কিবা এটা ভুল কৰিলোঁ সেই ভুলৰ বাবে আজি আমি দুখত পৰিলোঁ কি ভুল কৰিলো দাদা মই টিকুক পিছফালৰ পৰা মাত দিছোঁ সেয়ে ডাঙৰ ভুল মানুহ ঘৰৰ পৰা ক'ৰবালৈ গ'লে পিছফালৰ পৰা ভৱিষ্যতেও মাত নিদিবি হয় দাদা সিহঁতে বজাৰৰ পৰা উভতি আহি ঘৰ আহি পাবই আৰু সেইখিনি সময়তে ইটা গাড়ীখন পিছফালৰ পৰা আহি মোৰ চকুৰ আগেদি হ'ব দে ভাইটি আৰু ইমান মনত পেলাই থাকিব নালাগে এতিয়া যোৱা ভাত খামগৈ নিমখটো লৈ আন অরে দাই কোনে বল করছো খাবি না কোনে তো ডাঙা দাদাই লাও তো মই লাও তো ফুল দাদাই লাও তাই এনেকা করকে ফাটা বাড়াতে কোনে ফাটা বানো এই আছা এসা